हेलो गाइज गुड मॉर्निंग सकलोके आज फुरिब जाम रातिपुवा নহয় এতিয়া 9টা বাজিব হলাও তো আজি মানে কল যাম হেতु সময়ত দেখিব ভিডিওটো সম্পূৰ্ণকৈ চাব তাতে সব গম পাই যাব কলে যাম তো বলক ভিডিওটো আৰম্ভ কৰো হেৰি নেকি পালেং লাই ধনিয়া হেতু চাটনি হ'ব ওকে এবোৰ বয়লা মাছ বয়লা নহয় কি মাছ এবোৰ কিবা এটা বুলি কয় বয়লা নহয় এয়া ফ্ৰাই কৰিছো মাছ দেই নাৰবাট মাছ বুলি মোক কিমান দিলা পিয়াজ লাগিব এ খানি ললো ভিতৰত যে আছিল আনিলো ইয়াত দিলো পিয়াজ কাটি আছে আদা কোমোৰা আছে আলু গুটি ভাত হলে সফা অকল হেৰিহে কৰি আছে মছলা অকণ দি দিয়া এইবোৰ মাংস লোকেল ৰান্ধনি ঘূৰি গৈছে নাচিবলৈ কোমোৰা দিছো দেই কোমোৰা আলু দিছে ছোৱালী সেই বিহুতহে আহিব নহয় সৰুজনী ইয়ালে ভাতটো খাবি নে নাই খাবি ভাতটো কি ৰকম দিছে এইখন কি টেঙা দিয়ে ধুই লবি নেকি এয়া আমাৰ চেনী বাইদেউ এই মাংস বনাই আৰু এয়া আমাৰ জনী বাইদেউ নামবোৰ এয়া আমাৰ মেইন কাৰিকৰণী এতিয়া আহিছে অকণমান আৰু লাগিলে দিম এয়া এতিয়াহে মেইন আহিছে তাৰপৰা তোমাক এইকেইটা অকণমান জুই দি দিয়া গৰম পানী ইমান কৰিব লাগিব নে মানে এনেকৈ গোটেই ফেমিলিয়াক মানে বনাই মেলি খোৱাটো মজাই বেলেগ ন সঁচাই যদি বনাই মেলি পথাৰলৈ লৈ যাম আৰু বছ কলপাত পাৰি দিম আৰু এফালৰ পৰা লাইন পাতি হৈ যাব ইয়াত বালি বা মাটি আৰু এনে টেঙা মাৰি দিলে কাঁহৰ বাচনবোৰ ভাল হয় মানে চফা চিকচিকীয়া হৈ থাকে একদম ভালকৈ শুকুৱাই থৈ দিব লাগে এইজনী আকৌ আমাৰ মাহী হয় দেই ভনৰ মাহী কিবা এটা কৈ দে হেই খাবা দেই কালাৰ হ'বনে ৰেচিপি জ্বলাটো নে কি এইবোৰ বয়লা মাছ বয়লা নহয় কি এয়া ফ্ৰাই কৰিছো মাছ দেই নাৰবাট মাছ বুলি মোক কিমান দিলা পিয়াজ লাগিব এয়া খানি ললো ভিতৰত যে আছিল আনিলো ইয়াত দিলো পিয়াজ কাটি আছে আদা কোমোৰা আছে আলু গুটি ভাত হলে সফা অকল হেৰিহে কৰি আছে মছলা অকণ দি দিয়া এইবোৰ নাচিবলৈ কোমোৰা দিছো দেই কোমোৰা আলু দিছে ছোৱালী সেই বিহুতহে আহিব নহয় সৰুজনী ইয়ালে নাহে ভাতটো খাবি নে নাই খাবি ভাতটো কি ৰকম দিছে এইখন কি টেঙা দিয়ে ধুই লবি নেকি এয়া আমাৰ চেনী বাইদেউ এই মাংস বনাই আৰু এয়া আমাৰ জনী বাইদেউ নামবোৰ এয়া আমাৰ মেইন কাৰিকৰণী এতিয়া আহিছে অকণমান আৰু লাগিলে দিম এয়া এতিয়াহে মেইন আহিছে তাৰপৰা তোমাক এইকেইটা অকণমান জুই দি দিয়া গৰম পানী ইমান কৰিব লাগিব নে মানে এনেকৈ গোটেই ফেমিলিয়াক মানে বনাই মেলি খোৱাটো মজাই বেলেগ ন সঁচাই যদি বনাই মেলি পথাৰলৈ লৈ যাম আৰু বছ কলপাত পাৰি দিম আৰু এফালৰ পৰা লাইন পাতি হৈ যাব ইয়াত বালি বা মাটি আৰু এনে টেঙা মাৰি দিলে কাঁহৰ বাচনবোৰ ভাল হয় মানে চফা চিকচিকীয়া হৈ থাকে একদম ভালকৈ শুকুৱাই থৈ দিব লাগে
এজনী আকৌ আমাৰ মাহী হয় দেই, ভনৰ মাহী। কিবা এটা কৈ দে হেই খাবা দেই। কালাৰ হ'বনে ৰেড চিলি? জ্বলাটো নে কি? তেতিয়া ইটো জলকীয়া নিদিলেও হ'ব। নাও অলপ শুকাব। হৈ গ'ল আৰু আহা ৰেডি হ'লে আৰু এতিয়া পাত পাৰিব লাগে আৰু পাত বিচাৰি ফুৰিছোঁ। গম নি চাই পিকনিকৰ খানা, সেয়াই পিকনিকৰ খানা। তাক বাবলুক ভাত ঐ উই গিলাচত পানী ৰ নতুন বছৰ ধন্যবাদ দিছিল নহয়।